নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকক পঢ়াম প্ৰফিট এণ্ড লছ লাভ আৰু লোকচান তোমালোকৰ যি ক্লাছ 6ৰ নবোদয় এন্ট্ৰেন্স এক্সাম হ'ব এই এক্সামত এই টপিকটোৰ পৰা দুটা কোৱেশ্চন আহে প্ৰত্যেক বছৰে আহে এই বছৰো আহিব গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে লাভ আৰু লোকচান পঢ়া নাই বা লাভ লোকচান কি হয় একোৱে নাজানে সেইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমৰ পৰা ভিডিঅ'টো আৰম্ভ হোৱাৰ পৰা শেষলৈকে চাবা তোমালোকে দেখিবা যে শেষলৈকে চোৱাৰ পিছত যিটো লাভ আৰু লোকচানৰ পৰা যি প্ৰশ্নই নাহক সেইখিনি তোমালোকে সমাধান কৰিব পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে লাভ আৰু লোকচান পঢ়ি শেষ কৰিছে তেওঁলোকক কুৱেশ্যনৰ প্ৰয়োজন হ'ব গতিকে প্ৰেক্টিচৰ কাৰণে সেই কুৱেশ্যনখিনি তোমালোকে 1 নম্বৰ কুৱেশ্যনৰ পৰা শেষলৈকে যিমানখিনি কুৱেশ্যন আছে সেই গোটেইখিনি তোমালোকে চাই ল'বা ঠিক আছে আৰু এটা কাম কৰিবা তোমালোকে কাগজ কলম লৈ ল'বা আৰু ইম্পৰ্টেন্ট পইণ্ট যদি থাকে তেতিয়া লিখি ল'বা ওকে আৰু যেহেতু ভিডিঅ'টো ৰেকৰ্ড হয় তোমালোকে বাৰে বাৰে চাই থাকিব পাৰিবা কিবা এটা বুজি নাপালে বেক কৰি লৈ অগা পিছা কৰি আকৌ চাই থাকিবা প্ৰথম প্ৰশ্নটো আমি সলভ কৰাৰ আগতে কেইটামান পইণ্ট আমি যিকেইটা আমি বেসিক কনসেপ্ট বুলি কওঁ এই বেসিক কনসেপ্ট কেইটা আমি ক্লিয়াৰ কৰি লম বেসিক কনসেপ্ট মানে কি হয় ইয়াত তোমালোকে কেইটামান শব্দ শুনিবলৈ পাবা কেইটামান ওয়ার্ড শুনিবলৈ পাবা এটো হল কিনা দাম মই লিখি লৈছো কিনা দাম তাৰ পিছত পাবা বেচা দাম তাৰ পিছত পাবা লাভ আৰু পাবা লোকসান সো এই চাৰিটা পইণ্টে তোমালোকে পাই থাকিবা যিটো বস্তু আমি দোকানৰ পৰা কিনি আনো সেইটো হৈছে কিনা দাম ধৰি লৈছো এটা কলম 10 টকাত কিনি আনিলো আৰু 12 টকাত মই কি কৰিলো বিক্ৰী কৰিলো সেই বিক্ৰী দামটোকে আমি কি বুলি কম বেচা দাম বুলি কম এতিয়া তোমাৰ 10 টকাৰ যিটো কলম আছিলে 12 টকাত বিক্ৰী কৰি লাগে গতিকে তোমাৰ কি হৈছে লাভ হৈছে মনত ৰাখিবা লাভ হ'বলৈ হলে বেচা দামটো তোমাৰ কি হৈ যাব লাগিব কিনা দামতকৈ বেছি হ'ব লাগিব কিমান লাভ হৈছে বুলি ক'লে এই 12 টকাৰ পৰা 10 টকাটো বিয়োগ কৰিলে যিমান পাওঁ সেইটোৱে হ'ব আমাৰ লাভ গতিকে এইটো কি হ'ব 2 টকা গতিকে ইয়াৰ পৰা এটা ফৰ্মুলা হয় এই ফৰ্মুলাটো মনত ৰাখিলেই হ'ল ফৰ্মুলাটো কি বুলি ক'লে যে লাভ ইজ ইকুৱেল টু বেচা দাম বিয়োগ কিনা দাম ঠিক আছে লাভ সেই লাভটো ইয়াত লিখি ল'ব লাভ সমান বেচা দাম বিয়োগ কিনা দাম বেচা দামৰ পৰা কিনা দাম বিয়োগ যদি কৰা তেতিয়া কি পাবা তোমালোকে লাভ ঠিক আছে মই 10 টকাত কলমটো কিনি আনি আকৌ যদি 8 টকাত বিক্ৰী কৰো তেতিয়া বেচা দাম এবাৰ তোমাৰ কি হৈছে কম হৈছে আৰু যদি বেচা দাম কিনা দামতকৈ কম হয় তেতিয়া তোমাৰ কি হ'ব লোকসান হ'ব আৰু লোকসান কিমান হৈছে বুলি ক'লে 10 ৰ পৰা 8 যদি বিয়োগ কৰা কিমান পাইছা 2 পাইছা এই দুইটোৱে হ'ব তোমাৰ লোকসান সো লোকসান উলিওৱাৰ যিটো আমাৰ ফৰ্মুলা হ'ব এবাৰ কিহৰ পৰা বিয়োগ কৰিব লাগিব কিনা দামৰ পৰা কিনা দাম বিয়োগ বেচা দাম এই পইণ্টটো মনত ৰাখিবা ঠিক আছে আৰু এটা কথা সদায় মনত ৰাখিবা লাভেই হওক লোকসানেই হওক এই দুইটা কথা আমি উলিয়াবলৈ হলে কিনা দাম আৰু বেচা দাম দুয়োটাই আমি জানিব লাগিব এতিয়া প্ৰশ্নলৈ আগবাঢ়িছো এখন চকী 650 টকাত কিনি 720 টকাত বিক্ৰী কৰা হয় লাভ কিমান ইংৰাজী মাধ্যমৰ কাৰণে ইয়া লিখা আছে a share is bought at 650 rupees and sold at 720 rupees find the profit লাভ কিমান আমাক উলিয়াবলৈ কৈছে লাভ আৰু লোকসান উলিয়াবলৈ হলে তুমি কি উলিয়াব লাগিব কিনা দাম আৰু বেচা দাম চকীখন কিমানত কিনিছিলে 650 কিনা দামটো আমি শৰ্টকে CP লিখিম ঠিক আছে কষ্ট প্ৰাইস CP লিখিম কষ্ট প্ৰাইসটো ইয়াত কিমান আছে 650 টকা আৰু তোমাৰ যিটো বিক্ৰী দাম অৰ্থাৎ বিক্ৰী দামটোক মই সেলিং প্ৰাইস বুলি লিখিম সেলিং প্ৰাইসটো ইয়াত কিমান আছে 720 আছে বেচা দামটো তোমাৰ বেছি হৈছে গতিকে লাভ হ'ব লাভ কিমান বুলি ক'লে এই 720 ৰ পৰা 650 টো বিয়োগ কৰি দিলেই হৈ গ'ল তেতিয়া কিমান থাকিব হৈ গ'ল 70 অপচন C is the correct answer এটা সামগ্ৰী 400 টকাত বিক্ৰী হয় আৰু 520 টকাত বিক্ৰী হলে লাভৰ সমান লোকসান হয় কিনা দাম কিমান কষ্ট প্ৰাইসটো তোমাক এবাৰ উলিয়াবলৈ কৈছে আৰু এই কোৱেশ্চনটো 2024 চনত এনে ধৰণৰ কোৱেশ্চন এটা আহিছিলে বহুত ইম্পৰ্টেন্ট হয় চাই লোৱা
ইয়াত তোমাক কৈছে যে লাভ আৰু লোকচান সমান বুলি কৈছে, গতিকে লিখি ল'বা যে লাভ সমান লোকচান, সেইটো লিখি ল'ম। এতিয়া লাভ উলিওৱাৰ যিটো আমাৰ ফৰ্মুলা আছিলে, এই ফৰ্মুলাটো লিখি ল'ম। লাভ হ'বলৈ হ'লে আমি চেলিং প্ৰাইচৰ পৰা আমাৰ যিটো কষ্ট প্ৰাইচটো, অৰ্থাৎ বেচা দামৰ পৰা আমি কিনা দামটো বিয়োগ কৰিব লাগিব। আকৌ লোকচান হ'লে কিনা দামৰ পৰা আমাৰ যিটো বেচা দাম, এইটো আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। এতিয়া ইয়াত জাষ্ট মানবোৰ বহুৱাই দিলে হ'ল। প্ৰথমটোত কি কৈছে যে 400ত বিক্ৰী হ'লে, 400ত যদি বিক্ৰী হয় তেতিয়া লাভ হ'ব নে লোকচান, এইটো ক্লিয়াৰ কৰি লোৱা। 520ত বিক্ৰী হ'লে লাভ বুলি কৈছে, মানে 520 টকাত যদি বিক্ৰী কৰোঁ তেতিয়া কি হ'ব, লাভ হ'ব। আৰু 400 টকাত বিক্ৰী হ'লে এইটো কি হৈ যাব, লোকচান হ'ব। ঠিক আছে, গতিকে লোকচানৰ ফালেহে আমি কি কৰিম, ইফালে লৈ যাম। লোকচানৰ ফালে থকা যিটো SP আছে, অৰ্থাৎ চেলিং প্ৰাইচ আছে, তাত মই মানটো বহুৱাম। আমাৰ কষ্ট প্ৰাইচটো আমি নাজানো, এইটো এইভাগে থাকক। আৰু চেলিং প্ৰাইচটো আমাৰ ইয়াত কি হৈ যাব, তেতিয়া 400 টকা হ'ব। তাৰপিছত এই যিটো 520, সেইটো লাভৰ ক্ষেত্ৰত হৈছে, গতিকে ইয়াত লাভৰ ফালে থকা যিটো চেলিং প্ৰাইচ, তাত মই বহুৱাই দিম আৰু এইফালে কষ্ট প্ৰাইচ কৰি দিম। এতিয়া চোৱা, 520ৰ পৰা কষ্ট প্ৰাইচটো মই বিয়োগ কৰিব নোৱাৰো, কাৰণ একেই নহয়, দুয়োটাই সংখ্যা নহয়, হয়নে? গতিকে একে ৰাশিবোৰ মই একেফালে ৰাখিম। 520ৰ ওচৰলৈ মই সেই যিটো 400 আছিলে, 400ৰ আগত বিয়োগ চিন এটা আছে আৰু এইফালে সমান চিন এটা আছে, সেই কনচেপ্টটো তোমালোকে ক্লিয়াৰ কৰি লোৱা বা মনত ৰাখি লোৱা। সেইটো যদি সমান চিনৰ সোঁফালে হওক বা যদি বাওঁফালে, ইয়াত এতিয়া সোঁফালে আছিলে ন, সোঁফালে আছিলে, বাওঁফালে যদি যায়গে তেতিয়া কি হৈ যাব, যোগ হৈ যাব। ঠিক আছে, যোগ হৈ যাব, তেতিয়া 400 হ'ল। আৰু ইয়াত এটা CP আছিলে, কষ্ট প্ৰাইচ আছিলে, মই ইয়াতে লিখি ললো। আৰু ইয়াত যিটো CP আছিলে তাৰ আগত মাইনাছ আছে, সেইটো সমান চিনৰ সোঁফালে যদি গুচি যায় CP হৈ যাব এইটো। তেতিয়া এই দুটা যোগ কৰিলে কিমান হৈ যাব, 920 হৈ যাব। আৰু দুটা কষ্ট প্ৰাইচ যদি যোগ হৈ থাকে, তিনি যদি দুটা যোগ হৈ থাকে, আমি পূৰণৰ সহায়ত ইয়াক 3 into 2 বুলি লিখো, হয়নে? ঠিক তেনেকৈ মই ইয়াতো লিখিব পাৰিম CP into 2 বুলি লিখিব পাৰিম। এতিয়া আমাক যিহেতু কষ্ট প্ৰাইচটোহে উলিয়াব লাগে, গতিকে কষ্ট প্ৰাইচটো মই অকলে ইয়াত ৰাখিম। আৰু ইয়াত থকা কষ্ট প্ৰাইচৰ লগত যিটো পূৰণ হৈ আছিলে 2টো, সমান চিনৰ সোঁফালে আহিলে এইটো কি হৈ যাব, হৰণ হৈ যাব, মানে তললৈ গুচি যাব, ওপৰত 920 হৈ যাব। এতিয়া 920ক 2ৰে হৰণ কৰি দিলে হৈ গ'ল। চুটি হৰণ কৰা, 9টো 2ৰে কেইবাৰ যাব, 4বাৰ যাব। 2 4 গুণ 8, 1 থাকিলে 12 হ'ব। 2 6 গুণ 12, 2 শূন্য শূন্য, গতিকে কষ্ট প্ৰাইচটো আমাৰ কিমান হৈ গ'ল, 460। চ' 460টো ইয়াত নাই, অপশ্যন এটোকে বনাই লোৱা 460 বুলি, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। ঠিক আছে, নিশ্চয় বুজি পাইছা। আৰু ইয়াত তোমালোকক মই বুজাইছো কাৰণে অলপ দীঘল হৈছে, কিন্তু প্ৰেক্টিচ কৰি থাকিলে একেবাৰে কি হৈ যাব, ছুটি হৈ যাব, সোনকালে উলিয়াব পাৰিবা। ঠিক আছে, গতিকে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আছিলে, ভালকে চাই লোৱা। যদি বুজি পোৱা নাই বেক কৰি লোৱা, আকৌ চাই লোৱা। এজন মানুহে 10 টকা লাভত 70 টকাত কলম আৰু 20 টকা লোকচানত 120 টকা কিতাপ বিক্ৰী কৰে, সামগ্ৰিক ফলাফল কি? এজন মানুহে কি কৈছে, 10 টকা লাভত 70 টকাত কলম বিক্ৰী কৰে বুলি কৈছে। লাভ হৈছে কিমান টকাত বিক্ৰী হৈছে, 70 টকাত। সামগ্ৰিক ফলাফল উলিয়াবলৈ কৈছে, মানে তোমাৰ লাভ হ'ল নে লোকচান হ'ল উলিয়াবলৈ কৈছে। লাভেই হওক লোকচানেই হওক, সেইটো উলিয়াবলৈ হ'লে আমি জানিব লাগিব কিনা দাম আৰু বেচা দাম কিমান আছিলে। প্ৰথমটোৰ ক্ষেত্ৰত আমি যদি চাওঁ চেলিং প্ৰাইচটো তেতিয়া কিমান, 70, আৰু যিটো প্ৰফিট আছে প্ৰফিটটো কিমান, 10। কষ্ট প্ৰাইচটো উলিয়াব লাগে। কষ্ট প্ৰাইচ উলিয়াবলৈ হ'লে এই যিটো চেলিং প্ৰাইচ আছে, সেই চেলিং প্ৰাইচটোৰ পৰা আমাৰ যিটো প্ৰফিট হৈছিলে, লাভ হৈছিলে, এইটো বিয়োগ কৰি দিয়া, তেতিয়া কষ্ট প্ৰাইচ কিমান হৈ যাব, 60। ছেকেণ্ডটোৰ ক্ষেত্ৰত চোৱা, 20 টকা লোকচানত, এইবাৰ লোকচানটো তোমাৰ কিমান হৈছে বুলি কৈছে, লছটো মই লিখি লৈছো 20 টকা। আৰু কিমানত বিক্ৰী কৰিলে, চেলিং প্ৰাইচটো তোমাৰ 120। তাৰপিছত তোমাৰ যিটো কষ্ট প্ৰাইচটো উলিয়াব লাগে ন, কষ্ট প্ৰাইচটো কেনেকে উলিয়াম বুলি ক'লে, লোকচান হ'লে এইটো আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। লাভৰ ক্ষেত্ৰত আমি কি কৰিলো, বিয়োগ, কিন্তু ইয়াৰ ক্ষেত্ৰত লোকচানৰ ক্ষেত্ৰত কি কৰিব লাগিব, যোগ। 140 হ'ব। এতিয়া সামগ্ৰিক ফলাফল মানে শেষত লাভ হ'ল নে লোকচান হ'ল, এইটো আমাক উলিয়াবলৈ কৈছে। লাভেই হওক বা লোকচানেই হওক উলিয়াবলৈ হ'লে আমি কিনা দাম আৰু
যিটো বেচা দাম সেইটো জানিব লাগিব তো দুইটা যিটো আমাৰ ট্ৰানজেকশ্যন হৈছিলে তেতিয়া তোমাৰ টোটেল যিটো কষ্ট প্ৰাইচ হ'ব তোমাৰ 200 টকা হয়নে আৰু তোমাৰ ইয়াত কিমান হ'ব চেলিং প্ৰাইচটো 190 অৰ্থাৎ 200 টকীয়া বস্তু এটা 190 টকাত তুমি যদি বিক্ৰী কৰা তেতিয়া তোমাৰ লোকচান হৈছে কিমান লোকচান হৈছে বুলি ক'লে 10 টকা এটা লোকচান হৈছে অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ এজন ফল-মূল বিক্ৰেতাই 48 টকাত 1 ডজন কল কিনিলে 1 ডজন মানে 12টা কল কিমানত কিনিলে 48 টকাত প্ৰতি কলৰ বাবে 5 টকা হাৰত বিক্ৰী কৰিলে সেইটো আছিলে তোমাৰ কিনা দামটো ঠিক আছে 12টা কলত কিমান হ'ল 48 টকা টোটেল কিনা দামটো এতিয়া এটাতনো কিমান পৰিছিল এইটো চাই লওঁ দেই এটা কলত তেতিয়া কিনা দামটো কিমান হ'ব 12ৰে 48টো হৰণ কৰিলে 4 12 48 অৰ্থাৎ 4 টকা এটা কলত তোমাৰ কিনা দামটো কিমান হৈ যাব 4 টকা এতিয়া কিমানত বেচিলে এইটো আমি চাই লওঁ প্ৰতি কলৰ বাবে 1 টকা হাৰত মানে এটা কলত কিমানকে বিক্ৰী কৰিছে 5 টকাকে বিক্ৰী কৰিছে টোটেল কেইটা কল আছিলে 12টা কল 12টা কলৰ তেতিয়া বিক্ৰী কৰিলে কিমান হৈ যাব 5 পূৰণ 12 60 টকা হয়নে 60 টকা এইটো হৈছে তোমাৰ সেলিং প্ৰাইচটো কষ্ট প্ৰাইচটো তোমাৰ কিমান আছিলে 48 আৰু সেলিং প্ৰাইচটো কিমান হ'ল তোমাৰ 60 হ'ল সেলিং প্ৰাইচ বেছি হৈছে গতিকে লাভ হৈছে লাভ কিমান হৈছে বুলি ক'লে বিয়োগ কৰিলে হৈ গ'ল কিমান 12 টকা অপচন বি যিসকলে এতিয়ালৈকে লাভ আৰু লোকচানৰ বিষয়ে পঢ়ি থৈছা তোমালোকক যদি কেৱল কুৱেশ্যনটোহে চাব লাগে তোমালোকে অলপ স্পীডত স্কিপ কৰি চাই যাব পাৰিবা কিন্তু যিসকলে এতিয়ালৈকে লাভ আৰু লোকচান একোৱে বুজি পোৱা নাই তেওঁলোকক মই তন্নকে বুজাব লাগিব আৰু তোমালোকে সেইকাৰণে ভালকে চাই যাবা যিসকলে এতিয়ালৈকে বুজি পোৱা নাই আৰু বুজিবলৈ চেষ্টা কৰিবা বুজি নাপালে বেক কৰি আকৌ চাই ল'বা এজন মানুহে 50টা চকলেটৰ বাকচ 250 টকাত কিনিলে অৰ্থাৎ কষ্ট প্ৰাইচটো ইয়াত তোমাক দিয়া আছে 250 টকা আৰু টোটেল কেইটা চকলেট আছিলে 50টা চকলেটত 250 টকাত কিনি আনিছে 30টা চকলেট 6 টকাত মানে ইয়াৰে 30টা চকলেট কেই টকাত বুলি কৈছে 6 টকাত তেতিয়া সেলিং প্ৰাইচটো কি হৈ যাবগে 6 3 গুণ 18 180 টকা তাৰপিছত বাকিখিনি 4 টকাকৈ বিক্ৰী কৰিলে 50টা আছিলে তাৰ 30টা গুচি গ'লে বাকি কিমান থাকিলে 20টা সেই 20টাক কেই টকাকে এটাত 4 টকাকে গতিকে টোটেল 20টাত কেই টকা হ'ব বুলি ক'লে টোটেল 4 20 80 হৈ যাব আৰু টোটেল যিটো বিক্ৰী দাম দুইটা গোটেই মানে যিটো চকলেট সেই চকলেটটো বিক্ৰী কৰাৰ পিছত সেলিং প্ৰাইচ কিমান টকাত বিক্ৰী কৰিলে বুলি ক'লে মুঠ 260 টকাত এতিয়া কষ্ট প্ৰাইচটো 250 আছিলে আৰু সেলিং প্ৰাইচটো 260 সেলিং প্ৰাইচ বেছি হৈছে গতিকে অবভিয়াছলি আমাৰ ইয়াত প্ৰফিট হৈছে লাভ হৈছে কিমান লাভ হৈছে বুলি ক'লে 10 টকা লাভ হৈছে ইয়াতো 10 টকাটো লিখা নহলে সো অপচন এ টোকে বনাই ল'বা অপচন এ ইজ দ্য কাৰেক্ট এনসাৰ এজন কিতাপ বিক্ৰেতাই 300 টকাত 5 কপি কিতাপ কিনিলে সো ইয়াত কষ্ট প্ৰাইচটো তোমাক দিয়া আছে অৰ্থাৎ কিনা দামটো 300 টকা আৰু কেই কপি কিনিছে 5 কপি সেইটো মই ইয়াত এনে লিখি লৈছো প্ৰতিখন কিতাপ একে দামত বিক্ৰী কৰি মুঠতে 100 লাভ কৰিলে প্ৰতিখন কিতাপৰ বিক্ৰী মূল্য কিমান মানে এই যি কেই কপি মানে 5 কপি আছিলে সেই 5 কপিক বিক্ৰী কৰাৰ পিছত যিটো লাভ হ'ল সেই লাভটো কিমান বুলি কৈছে সৰি প্ৰফিট লিখিব লাগিব লাভটো কিমান হ'ল বুলি কৈছে 100 টকা এতিয়া প্ৰতিখন কিতাপৰ বিক্ৰী মূল্য কিমান উলিয়াবলৈ কৈছে প্ৰতিখন কিতাপ বিক্ৰী মূল্য উলিয়াবলৈ যোৱাৰ আগতে 5 কপিত টোটেল কিমান টকাত বিক্ৰী কৰিলে এইটো আমি উলিয়াই লওঁ কষ্ট প্ৰাইচ দিয়া আছে প্ৰফিটো দিয়া আছে তেতিয়া যদি বেচা দাম উলিয়াব লাগে যোগ কৰিলে হ'ল 400 টকা 5 কপিত মানে যিটো 5 কপি আছিলে 5 কপিত কিমান পালে 400 টকা তেতিয়াহলে একপিত মানে প্ৰতিখন বুলি কৈছে যে একপিত কিমান বুলি ক'লে হৰণ কৰি দিলে হ'ল 400 5ৰে হৰণ কৰিবা 5 8 গুণ 40 5 শূন্য 80 টকা অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ
এজন বিক্ৰেতাই 240 টকাত 8 ডজন কণী কিনিলে পৰিবহনৰ সময়ত 12টা কণী ভাঙি যায় বাকি থকা কণীবোৰ তেওঁ 3 টকাকৈ বিক্ৰী কৰিলে তেওঁৰ লাভ বা লোকচান কিমান টোটেল 8 ডজন কণী আছিলে বুলি কৈছে 8 ডজনত কেইটা হয় 1 ডজনত 12টা গতিকে 8 ডজনত 8 12 96 টা তাৰ পৰা কেইটা ভাগি গল বুলি কৈছে 12টা তোমাৰ তেতিয়া কিমান থাকি গল 4 আৰু ইফালে কিমান থাকিব 8 84টা তোমাৰ এতিয়া আছে ভাল হৈ আছে এইকেইটা ভাগি গৈছিল 12টাটো ভাগি গৈছিল আৰু এই 96 টাত কেই টকাত কিনিছিলে 240 টকা এই 240 টকাটো তোমাৰ কি হয় কষ্ট প্ৰাইস হয় এতিয়া বাকি থকা কণীবোৰক এটাত কিমানকে বিক্ৰী কৰিছে 3 টকাত গতিকে এটাত যদি 3 টকা হয় 84 টাত কিমান বুলি ক'লে পূৰণ কৰি দিলে হৈ গল 3 4 গুণ 12 3 8 গুণ 24 একে 25 252 টকাত বাকি এটা কি কৰিলে বিক্ৰী কৰিলে এটো হল সেলিং প্ৰাইস এতিয়া আমি যদি চাও সেলিং প্ৰাইসটো আমাৰ বাঢ়ি আছে কিমান বাঢ়ি আছে বুলি ক'লে 12 বাঢ়ি আছে মানে 252 পৰা 242 বিয়োগ কৰিলে আমাৰ কি হয় 12 হ'ব গতিকে এই 12 টকাটো আমাৰ লোকচান হৈছে নে লাভ হৈছে সেলিং প্ৰাইস যেহেতু বেছি গতিকে আমাৰ লাভ হৈছে অপচন এ এজন মানুহে 10 টকা লাভত 70 টকাত কলম আৰু 20 টকা লোকচানত 120 টকাত এখন কিতাপ বিক্ৰী কৰে সামগ্ৰিক ফলাফল কি সৰি এই কোৱেশ্চনটো অলপ আগতে ডিসকাস কৰিলো ইয়াত ডাবল হৈ গল ডুপ্লিকেট হৈ গল সো এটো এৰি দিও আমি এই কোৱেশ্চনটো অলৰেডি আমি ডিসকাস কৰিলো এজন মানুহে 300 টকাত বেট আৰু 80 টকাত বল কিনে বেট আৰু বল কিনিছে আৰু বেটৰ যেটো আমাৰ কষ্ট প্ৰাইস যেটো বেটৰ কষ্ট প্ৰাইসটো কিমান 300 আৰু যেটো বলৰ কষ্ট প্ৰাইসটো আমাৰ 80 তেও বেটখন 40 টকা লাভত বেট লাভত বিক্ৰী কৰিছে কিমান লাভ 40 টকা লাভ আৰু বলটো 20 টকা লোকচানত আৰু বলটো লস মানে লোকচানত 20 টকা লোকচানত কি কৰিছে বিক্ৰী কৰিছে মুঠ লাভ বা ক্ষতি লোকচান কিমান সো মুঠ লাভ লোকচান উলিয়াবলৈ হলে আমি কি উলিয়াব লাগিব কষ্ট প্ৰাইসটো জানিব লাগিব আৰু কি জানিব লাগিব এটো বলৰ এটো কষ্ট প্ৰাইস আছিল দেই আৰু কি জানিব লাগিব সেলিং প্ৰাইস টোটাল কষ্ট প্ৰাইসটো আমি গম পাই গলো যে 300 আৰু ইফালে 80 380 হৈ যাব টোটাল যেটো কষ্ট প্ৰাইস এটো আমাৰ 380 এটা টোটাল যেটো সেলিং প্ৰাইস এটো উলিয়াই ললে হল কষ্ট প্ৰাইস আৰু আমাৰ যেটো প্ৰফিট দুইটা যদি দিয়া থাকে দিয়া থাকিলে সেলিং প্ৰাইস উলিয়াবলৈ হলে যোগ কৰিলে হল 340 টকা হ'ব এটো আৰু যদি লোকচান হয় আৰু যদি তোমাক সেলিং প্ৰাইসটো উলিয়াব লাগে তেতিয়া কি কৰিব লাগিব যোগ কৰিব লাগিব নহয় জানো নহয় বিয়োগ কৰিব লাগিব তেতিয়া সেলিং প্ৰাইসটো তোমাৰ কি হৈ যাব 60 হৈ যাব কি হৈ যাব 60 গতিকে টোটাল সেলিং প্ৰাইসটো কিমান হল বুলি ক'লে 340 আৰু ইফালে 60 দুইটাকে যোগ কৰা 400 হ'ব 400 সেলিং প্ৰাইস এতিয়া বাঢ়ি গল বাঢ়ি যোৱাৰ লগে লগে তোমাৰ লাভ হ'ব আৰু কিমান লাভ হৈছে 400 পৰা 380 বিয়োগ কৰা বি অপচন বি প্ৰফিট 20% 20 টকা লাভ হৈছে এজন দোকানীয়ে দুটা বস্তু বিক্ৰী কৰে এটাই তেওঁক 60 টকা লাভ দিয়ে আনটোৱে 40 টকা লোকচান দিয়ে তেওঁৰ সামগ্ৰিক ফলাফল মানে শেষত লাভ হল নে লোকচান হল এটো আমাক উলিয়াবলৈ কৈছে লাভে হওক লোকচানে হওক উলিয়াবলৈ হলে আমাক সেলিং প্ৰাইসটো লাগিব আৰু কষ্ট প্ৰাইসটো লাগিব সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইস ইয়াত কিমান আছে হেতু আমি প্ৰথমতে উলিয়াই লওঁ সো প্ৰথমটোৰ ক্ষেত্ৰত কিমান লাভ হৈছে বুলি কৈছে 60 টকা লাভ যেটো আমাৰ যেটো প্ৰফিট আছে এটো 60 টকা আৰু সেকেন্ডটোত কিমান হৈছে লোকচানটো সেকেন্ডটোত লোকচান ধৰি লৈছো নহয় ইয়াত দিয়া আছে লস 40 টকা এতিয়া সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইসৰ বিষয়ে ইয়াত একোৱে মেনশন নাই তেতিয়া আমি সদায় কষ্ট প্ৰাইসটোকে ধৰি লব লাগিব সো কষ্ট প্ৰাইসটো আমি সদায় কি বুলি ধৰিম 100 প্ৰথমটোক মই 100 বুলিয়ে ধৰিম আৰু সেকেন্ডটোক মই কি বুলি ধৰিম 100 বুলি ধৰিম ঠিক আছে সম্পূৰ্ণ বস্তুটোক যেহেতু আমি 100 বুলি কওঁ আৰু প্ৰথম অৱস্থাত কষ্ট প্ৰাইসটো সম্পূৰ্ণ হৈ থাকে এইকাৰণে 100 বুলি ধৰিছো এতিয়া সেলিং প্ৰাইস ইয়াৰ পৰা যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া আমাৰ কি হৈ যাব ইয়াত যেহেতু প্ৰফিট হৈছে প্ৰফিট হলে যোগ কৰিব লাগে 160 হৈ যাব 160 টকাত বিক্ৰী কৰিলেহে 100 টকাৰ বস্তুটোত 60 টকা লাভ হ'ব ঠিক আছে আৰু
সেকেন্ডটোত যেহেতু আমাৰ লছ হৈছে গতিকে সেলিং প্ৰাইস ইয়াত কি হৈ যাব লছ হলে আমি কি কৰিব লাগে বিয়োগ কৰিব লাগে 100 পৰা 60 বিয়োগ কৰিলে সৰি 40 বিয়োগ কৰিলে কিমান থাকিব 60 অৰ্থাৎ 60 টকাত বিক্ৰী কৰিলেহে 100 টকাৰ বস্তুটোত 40 টকা লোকচান হ'ব এটা টোটাল আমাৰ যেটো টোটাল কষ্ট প্ৰাইসটো 100 আৰু ইফালে 100 টোটাল 200 হৈ যাব এটো হল টোটাল কষ্ট প্ৰাইস ওকে টোটাল কষ্ট প্ৰাইসটো নেক্সট চোৱা টোটাল যেটো সেলিং প্ৰাইস এটো 160 এটাত 60 আৰু দুইটাকে যোগ যদি কওঁ তেতিয়া কিমান হৈ যাব 220 এতিয়াও তোমাৰ সেলিং প্ৰাইসটো বেছি হৈ আছে গতিকে তোমাৰ কি হৈছে লাভ হৈছে কিমান লাভ হৈছে বুলি ক'লে 220 ৰ পৰা 200 টো বিয়োগ কৰি দিয়া তেতিয়া 20 টকা লাভ হৈছে অপচন এ ইজ দ্য কাৰেক্ট আনসাৰ প্ৰফিট 20 rupees এজন ব্যৱসায়ীয়ে 500 টকাত এটা সামগ্ৰী বিক্ৰী কৰি 50 টকা লাভ কৰে সো 500 টকাত এটা সামগ্ৰী বিক্ৰী মানে সেলিং প্ৰাইসটো ইয়াত তোমাক দিয়া আছে 500 টকা তাৰ পিছত লাভটো দিয়া আছে তোমাক 50 টকা ঠিক আছে যদি তেও 420 টকাত বিক্ৰী কৰিলে হেতেন তেন্তে লোকসান কি হল হেতেন এৰ উলিয়াবলৈ যোৱাৰ আগতে আমি কষ্ট প্ৰাইসটো কিমান দামত কিনিছিলে এটো আমি উলিয়াই লওঁ কিনা দাম উলিয়াবলৈ হলে আমাৰ যদি বেচা দাম দিয়া থাকে আৰু যদি লাভ দিয়া থাকে তেতিয়া আমি এই দুটা কি কৰিব লাগে বিয়োগ কৰিব লাগে তেতিয়া কিমান হৈ যাব 450 টকাত বস্তুটো কিনিছিলে সেই কাৰণে 500 টকাত বিক্ৰী কৰিলে 50 টকা লাভ হৈছিলে এতিয়া তোমাক কি কৈছে সেলিং প্ৰাইসটো কিমান বুলি কৈছে 420 টকা বুলি কৈছে এতিয়া সেলিং প্ৰাইসটো কি হৈছে কমি গল কমি যোৱাৰ লগে লগে লোকসান সেই কাৰণে লোকসান কি হল হেতেন কিমান হল হেতেন এটো আমাক উলিয়াবলৈ কৈছে কিমান লোকসান হৈছে বাৰু ইয়াত আমি যদি চাওঁ 30 টকা এটা লোকসান হৈছে কিমান লোকসান হৈছে 30 সো ইয়াতো অপচন আমাৰ খেলিমেলি আছে গতিকে ইয়াত 30 বনাই লবা অপচন এ টোক 30 বনাই লবা 30 rupees 30 rupees আমাৰ লোকসান হৈছে এজন দোকানীয়ে চকলেট বনাবলৈ 1 টকা খৰচ কৰি 1.25 টকাত বিক্ৰী কৰে খৰচ কিমান কৰিছিলে অৰ্থাৎ যেটো কষ্ট প্ৰাইসটো তোমাৰ কেই টকা 1 টকা আৰু সেলিং প্ৰাইসটো তোমাক কিমান দিয়া আছে সেলিং প্ৰাইসটো 1.25 টকা লাভ হৈছে হয়নে কিমান লাভ হৈছে বুলি ক'লে বিয়োগ কৰা 1.25 ৰ পৰা মই যদি 1 বিয়োগ কৰো তেতিয়া কিমান পাম 0.25 টকা 0.25 টকা কি হৈছে লাভ হৈছে ওকে নেক্সট তো কি কৈছে দোকানীয়ে যদি মুঠ লাভ 200 টকা বিচাৰে তেন্তে কিমান চকলেট বিক্ৰী কৰিব লাগিব সেই যে লাভ পালা হেতুত কেইটাৰ কথা কৈছে এটা চকলেটৰ কথা কৈছে হয়নে চকলেট বনাবলৈ এটা চকলেট বুলি লিখিব লাগিছিল সো আমি যদি 200 টকা পাব লাগে তেতিয়া কেইটা চকলেট উলিয়াব বিক্ৰী কৰিব লাগিব এটো আমাক উলিয়াবলৈ কৈছে তেতিয়া চাব লাগিব যে 0.25 টকা লাভ হলে এই টকাত যদি লাভ হয় কেইটা বিক্ৰী কৰিব লাগিব এটা বিক্ৰী কৰিব লাগিব এতিয়া 1 টকাত বিক্ৰী কৰিলে কিমান বুলি ক'লে 1 ৰ তললৈ 0.25 টো নামি আহিব হয়নে এতিয়া 200 টা ওকে 200 টকা যদি লাভ হ'ব লাগে তেতিয়া কি কৰিম আমি পূৰণ কৰিম 200 টো ওপৰলৈ গুচি যাব 0.25 টো নামি আহিব তলৰ পৰা মই যদি দশমিকটো উঠাব লাগে কেইটাৰ আগত দশমিক আছে দুটাৰ আগত এটা দুটাৰ আগত দুটা শূন্য লগাম মানে 100 পূৰণ কৰিম ওপৰতো 100 পূৰণ কৰিম 100 পূৰণ কৰাৰ লগে লগে ইফালে তলত 25 ওপৰত থাকিলে 200 পূৰণ 100 25 এৰে 100 টো কেইবাৰ যাব 4 বাৰ আমাৰ থাকিলে 200 পূৰণ 4 সমান 800 টকা 800 টকা নহয় একচুয়ালি 800 টা চকলেট বিক্ৰী কৰিব লাগিব নিশ্চয় বুজি পাইছা সো এটো 2025 চনত এনে ধৰণৰ এটা কোৱেশ্চন আহিছিলে কি কোৱেশ্চন আহিছিলে ইয়াৰ পিছতে দেখা পাবাই এটা বস্তু এটো 2024 ত আহিছিলে এই কোৱেশ্চনটো দেই এটা বস্তু 2540 টকাত বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণ বস্তুটো ইমান টকাত বিক্ৰী কৰি পোৱা লোকসানৰ সমান হলে বস্তুটোৰ কিনা দাম কিমান কিনা দাম উলিয়াবলৈ কৈছে আৰু প্ৰথমটোত তোমাক কি কৈছে ইয়াত এটা কন্ডিশন দিয়া আছে আমাৰ যেটো লাভ আৰু লোকসান এটো সমান বুলি আমাক কৈ দিছে এতিয়া আমি যদি চাওঁ লাভ উলিয়াবলৈ হলে আমি বেচা দামৰ পৰা বেচা দামটো লিখি নাথাকো
সেলিং প্ৰাইচৰ পৰা আমি কষ্ট প্ৰাইচটো বিয়োগ কৰোঁ আৰু লোকচান উলিয়াবলৈ হ'লে কষ্ট প্ৰাইচৰ পৰা সেলিং প্ৰাইচটো বিয়োগ কৰোঁ এতিয়া সেলিং প্ৰাইচটো লাভৰ ক্ষেত্ৰত সেলিং প্ৰাইচ কিমান আছিল এইটো চাওঁ ওকে ইয়াত লাভ আছে আৰু লাভ কেতিয়া হয় ইমান টকাত বিক্ৰী কৰিলে গতিকে ইয়াত আমি মানটো বহুৱাই দিম 2540 কষ্ট প্ৰাইচটো আমাৰ উলিয়াব লাগে এইটো একেই ৰাখিম আৰু লোকচানটোৰ ক্ষেত্ৰত ইয়াত যেহেতু লোকচানৰ পুনৰ যেটো সেলিং প্ৰাইচ এটো কিমান লোকচানৰ কেতিয়া লোকচান হয় 1850ত এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আমি প্ৰথম 2 নম্বৰ কোৱেশ্চনটোতে আলোচনা কৰিছিলো তেতিয়া এই 2000 যেটো 540 আছে তাৰ ওচৰলৈ আমাৰ যেটো এই 1850 যেটো গুছি আহিব এটো যোগ হ'ব 1850 আৰু এই কষ্ট প্ৰাইচটোৰ ওচৰলৈ আমাৰ এই যেটো মাইনাস কষ্ট প্ৰাইচটো প্লাস হৈ গুছি যাব তেতিয়া আমাৰ হৈ যাব যোগ কৰিম এটো 1850 ঠিক আছে 0 9 আঠে পাছে 13 2 3 1 4 4390 আৰু কষ্ট প্ৰাইচ দুটা যেহেতু যোগ হৈ আছে 2 পূৰণ কৰি দিলেই হৈ গল আৰু এই 2টো মই নাইকিয়া কৰিব লাগে অৰ্থাৎ পূৰণ হৈ থকা 2টো ইয়ালৈ গুছি আহিব হৰণ হৈ যাব ছুটি হৰণ কৰি দিয়া 2 2 গুণ 4 হৈ গল 3 টো 2 1 গুণ 2 1 থাকিলে 19 হ'ব 2 9 গুণ 18 1 থাকিব শূন্যৰ ওচৰলৈ গলে 10 হ'ব 2 5 গুণ 10 2195 অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এজন দোকানীয়ে 1 টকাত 5টাকৈ কিছু চকলেট কিনি এটো 2025ত আহিছে ৰাইট সেই চকলেটখিনি 1 টকাত 4টাকৈ বিক্ৰী কৰিলে দোকানীজনৰ 125 টকা লাভ হলে বিক্ৰী কৰা চকলেটৰ সংখ্যা হ'ব মানে 5টা চকলেট 1 টকাত কিনি আনিছিল এটো কষ্ট প্ৰাইচ তাৰ পিছত সেলিং প্ৰাইচটো কিমান বুলি কৈছে 4টাত তোমাৰ 1 টকা 4টাত 1 টকা তাৰ পিছত কৈছে যে দোকানীজনৰ চকলেটবোৰ বিক্ৰী কৰোতে কিমান লাভ হৈছে 125 টকা লাভ হৈছে কিমানটা চকলেট বিক্ৰী কৰিছিলে সেইটো আমাক উলিয়াবলৈ কৈছে প্ৰথমতে আমি চাই লওঁ এটাত কিমান লাভ হৈছে এটাত কিমান লাভ হৈছে এটো উলিয়াবলৈ হলে এটাত কিমানত কিনিছিলে কিমান দাম পৰিছিল এটো আমি চাই লওঁ তো এটাত কিনা দাম হৈ যাব 1/5 1/5 মানে 0.2 হৰণ কৰি চাবা হৰণ কৰি চালে কিমান পাওঁ 2 5 গুণ 10 মানে এবাৰটো দশমিক দিব লাগিব 0.2 পাবা ইমান টকা আৰু এটাত তোমাৰ সেলিং প্ৰাইচটো কিমান হৈ যাব 1/4 অৰ্থাৎ 0.25 টকা 0.2 মানে 0.20 হয় 20 আৰু ইফালে 25 কোনটো বেছি হৈছে সেলিং প্ৰাইচটো লাভ হৈছে কিমান লাভ হৈছে বিয়োগ কৰিলে হল 0.25 ৰ পৰা 0.20 মাইনাস কৰা 0.005 অৰ্থাৎ 0. এই এনে ধৰণৰ কোৱেশ্চন আমি আলোচনা কৰিছো এইমাত্ৰ সো 0.05 rupees লাভ হ'বলৈ হলে কেটা বিক্ৰী কৰিব লাগিব এটা তেতিয়া কিমান 125 টকা লাভ হ'বলৈ 125 টকা লাভ হ'বলৈ এই একটোৰ তলত ইয়াত যেটো আছিল এটো লিখি লবা আৰু এই 125 টো পূৰণ কৰি দিবা 125 টো ওপৰতে থাকিব আৰু তলত 0.05 হ'ব দশমিকটো তলৰটো অতৰাব লাগে হদাই কেইটাৰ আগত দশমিক আছে দুটা শূন্য লগাম ওপৰতো দুটা শূন্য আহি গল এটা ওপৰত 125 পূৰণ 100 হল তলত 5 হৈ গল দশমিক উঠি যাব পাছেৰে এটো কেইবাৰ যাব 20 বাৰ তেতিয়া তোমাৰ থাকিলে 125 পূৰণ 20 2 25 50 2 1 গুণ 2 25 সো অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ 125 আৰু 20 জাস্ট পূৰণ কৰি দিছো তোমালোকে পূৰণ কৰি চোৱা মই শৰ্টকে কৰি দিছো 2 5 গুণ 10 ৰ শূন্য 2 12 24 কে 25 এটা শূন্য থাকিব লাষ্টত বহুৱাই দিলো 2500 টা চকলেট বিক্ৰী কৰিছিলে এতিয়ালৈকে কি কৰিছো আমি একো কৰা নাই লাভে হওক লোকচানে হওক উলিয়াবলৈ হলে কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচ এই দুইটা আমি উলিয়াব লাগিব ঠিক আছে আৰু যদি সেলিং প্ৰাইচ দিয়া আছে আৰু যদি প্ৰফিট হয় তেতিয়া কষ্ট প্ৰাইচটো উলিয়াবলৈ হলে এই দুটা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব আৰু যদি লোকচান হলে আমি কি কৰিব লাগিব যোগ কৰিব লাগিব কষ্ট প্ৰাইচটো উলিয়াবলৈ সো এইকেটা পইণ্ট যদি বুজি পোৱা নাই ভিডিওটো বেক কৰা চোৱা যত মই কৈছিলো সেই তাতে ৰখি লৈ লিখি লবা নেক্সট আৰু দুটা কোৱেশ্চন আছে বিশেষ বেছি নাই আৰু তিনাই 55 এইটো 2025ত আহিছে ঠিক আছে
55,000 টকাত এখন স্কুটাৰ কিনি 3,400 টকা স্কুটাৰখন ভাল কৰাৰ নামত খৰচ কৰিলে অৰ্থাৎ কিনিছিলে কিমানত 55,000 আৰু আকৌ খৰচ কৰিলে কিমান 3,400 টোটেল কিমান খৰচ হ'ল 5,800 এইটোক আমি কষ্ট প্ৰাইচ বুলি ধৰিম আৰু এজন বন্ধুৰ হাতত ইমান টকাত বিক্ৰী কৰিলে অৰ্থাৎ সেলিং প্ৰাইচটো তোমাৰ কিমান হ'ল 56,030 rupees সেলিং প্ৰাইচ কমিছে গতিকে লোকসান হ'ব লাভ বা লোকসানৰ পৰিমাণ উলিয়াবলৈ কৈছে আমাৰ লোকসান হৈছে কিমান লোকসান হৈছে 0 10 পৰা 7 গলে 3 গলে 7 3 হ'ব এফালে 2370 টকা আমাৰ কি হৈছে লোকসান 2370 টকা ঠিক আছে বুজি পাইছা নিশ্চয় নাম্বাৰ 16 and last question হেতু পার্সেন্টেজত আছে লাভটো পার্সেন্টেজত তোমালোকৰ নাহে চিন্তা নকৰিবা তথাপিও আনিছো বাই চান্স যদি আহি যায় তেতিয়া তোমালোকৰ কনসেপ্টটো যাতে থাকক প্ৰেক্টিছৰ কাৰণে মই কোৱেশ্চনটো আনিছো এজন কিতাপ বিক্ৰেতাই 20% লাভত এখন কিতাপৰ 500 কপি বিক্ৰী কৰিছিল যদি তেওঁৰ লাভ প্ৰতিখন মানে এখন কিতাপত এক কপি যেটো কিতাপ আছে এই কিতাপত কিমান টকা লাভ হৈছে হেতু হৈছে প্ৰফিটটো ঠিক আছে 5 টকা তেন্তে প্ৰতিখন কিতাপৰ খৰচৰ মূল্য মানে এখন কিতাপত যেটো কষ্ট প্ৰাইস সেই কষ্ট প্ৰাইসটো কিমান টকাত কিনিছিলে এটো আমাক উলিয়াবলৈ কৈছে সদায় মনত ৰাখিবা কষ্ট প্ৰাইসটো এনেকে পার্সেন্টেজত দিয়া থাকিলে বেছি হে ভাল কৰিবলৈ কষ্ট প্ৰাইসটো তোমাৰ সম্পূৰ্ণ বস্তু আছিল আৰু সম্পূৰ্ণ বস্তুটো সদায় আমি কি বুলি কওঁ 100% বুলি কওঁ আৰু প্ৰফিটটো তোমাক কি বুলি কৈছে প্ৰথমতে 20% লাভ বুলি কৈছে হয়নে সো প্ৰফিটটো যদি পার্সেন্টেজত দিয়া হয় তেতিয়া 20% আৰু টকাত এটোৱে কিমান হৈছে 5 টকা অৰ্থাৎ তুমি গম পাইছা যে 20% টোৱে হৈছে তোমাৰ কিমান 5 টকা 20% টোৱে তোমাৰ কি হয় কেই টকা 5 টকা আৰু তোমাৰ কষ্ট প্ৰাইসটো উলিয়াবলৈ কৈছে অৰ্থাৎ 100% টো 20% যদি 5 টকা হয় 100% কিমান হ'ব উলিয়াই দিলে হৈ গল 5 ৰ তললৈ 20 টো নমাই আনা 100 টো ইয়াত পূৰণ কৰি দিয়া 0 কাটি দিয়া 2 ৰে এই 10 টো কাটি দিয়া 5 বাৰ 5 আৰু 5 পূৰণ কৰি দিয়া 25 অপচন A is the correct answer এখন কিতাপৰ খৰচৰ মূল্য কিমান 25 টকা I hope তোমালোকে বুজি পাইছা আৰু 1 নম্বৰৰ পৰা 16 নম্বৰলৈকে যি সকল এতিয়াও নাচালা স্কিপ নকৰাকৈ 1 নম্বৰৰ পৰা 16 নম্বৰলৈকে তোমালোকে আকৌ কোৱেশ্চনবোৰ চোৱা এই কোৱেশ্চন কেইটা সলভ কৰিব পাৰিলে যি কোনো কোৱেশ্চনেই তোমালোকে সলভ কৰিব পাৰিবা ঠিক আছে আজিলৈ ইমানে আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাস কৰিম বুলি ভাবিছা তোমালোকে এইটো নম্বৰত WhatsApp কৰিবা কেৱল WhatsApp কৰিবা ঠিক আছে ফোন কৰি নাথাকিবা কাৰণ ফোন কৰি থাকিলে কিমান জনৰনো ফোন উঠাম নহয় জানো গতিকে WhatsAppতে তোমাৰ নামটো লিখিবা কৰবা কৈছা আৰু ক্লাস কৰিব বিচাৰা সেই কথাটো তুমি লিখি মোক জনাই দিবা WhatsApp গ্ৰুপ আছে WhatsApp গ্ৰুপত তোমালোকক জয়েন কৰা আৰু আমি অনলাইন ক্লাস কৰিম এটা তোমালোক